নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক কেইটামান ৰোগৰ সাধাৰণ ঘৰুৱা চিকিৎসাৰ বিষয়ে আপোনালোকক ক'ম। এই ৰোগ কেইটাৰ চিকিৎসা আপোনালোকে ঘৰতে কৰিব পাৰিব। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। শৰীৰৰ কোনো অংশত আঘাত লাগি থেতেলা খালে বা মুচুকা খালে চূণ আৰু হালধি মিহলাই গৰম কৰি লগালে উপকাৰ পোৱা যায়। নাইবা তেতেলী পাত বটি গুড় মিহলাই গৰম কৰি লগালে ফুলা বা বিষ 1-2 দিনতে ভাল হয়। দেহৰ কোনো ঠাইত হঠাৎ কাটিলে নাজি ফুলৰ পাতৰ ৰস নাইবা দুবৰি বন থেতেলিয়াই বান্ধি দিলে তেজ ওলোৱা বন্ধ হয়। কম পৰিমাণে কাটিলে কলা কচু ঠাৰিৰ ৰস দিলেও তেজ বন্ধ হয়। জুইয়ে পুৰিলে পুৰা ঠাইখিনিত কেষ্টৰ অইল তুলাত ভিজাই লগালে অতি কম সময়তে জ্বলা পোৰা কৰাটো কমি যায়। আলু থেতেলিয়াই লগালেও ইয়াৰ পৰা উপকাৰ পোৱা যায়। মৌ জোল বা কেৰাচিন সানি দিলে জ্বলনি পুৰণি বহু পৰিমাণে কমি যায়। জুইয়ে পুৰা জ্বলা লগে লগে নিবাৰণ কৰিবৰ হ'লে নাৰিকল তেলৰ লগত চূণ মিহলাই পুৰা ঠাইত লগালে বেছ উপশম হয়। শিঙি বা মগুৰ মাছে বিন্ধিলে, আলপিন বেজী বা অন্য কোনো হুলে বিন্ধিলে কাটা বা হুল বাহিৰ কৰি নিমখ ভাজি কাপোৰৰ টোপোলাত বান্ধি সেক দিলে বিষ ভাল হয়। যদি কাটাডালৰ ভিতৰতে থাকে তেন্তে হালধি বটাৰ লগত শিং গৰম কৰি লগাব, নাইবা আকন গছৰ আঠা লগালে 2 এদিনত কাটাডাল ওলাই আহিব। খুব বেছি জ্বৰ হ'লে ভাল চন্দন এটুকুৰা ঘঁহি সেইখিনি পানী বা গাখীৰৰ লগত মিহলাই খালে জ্বৰ তৎক্ষণাত এৰে। পেটত বায়ু জমা হ'লে 10 গ্ৰাম ধনিয়া থেতেলিয়াই এগিলাচ গৰম পানীত এৰাতি ভিজাই থৈ পিছদিনা ৰাতিপুৱা দুপৰীয়া আৰু আবেলি 3 বাৰ খালে উপশম হয়। আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপুনি যদি মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।